আজি আমি এই ভিডিঅ'টোত অসমৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেতিয়াৰ সময়বোৰ আজিৰ দৰে নাছিল। তেতিয়াৰ সময় আৰু আজিৰ সময়ৰ মাজত আছিল আকাশ পাতাল পাৰ্থক্য। সমাজৰ সকলো অপমান লাঞ্ছনা তিৰস্কাৰ ভুগি সমাজক এটা নতুন যুগৰ বাট দেখুওৱা এগৰাকী মহিয়সী নাৰী আছিল আইদেউ সন্দিকৈ। চিনেমাত অভিনয় কৰাৰ বাবেই সমাজৰ এলান্ধুকলীয়া নীতি নিয়মৰ গইনালৈ আইদেউক সমাজৰ পৰা বৰ্জন কৰা হৈছিল। সেই সময়ত সমাজখন আজিৰ দৰে নাছিল। কুসংস্কাৰ অন্ধকাৰত আবদ্ধ আছিল তেতিয়াৰ সমাজখন। আইদেউ সন্দিকৈৰ সাহস ত্যাগৰ বিষয়ে জানিবলৈ আমি উভতি যাব লাগিব গোলাঘাটলৈ। অসমৰ চলচ্চিত্ৰ জগতৰ এক ধ্ৰুৱতৰা তথা অসমৰ চলচ্চিত্ৰ জগতৰ বাট মুকলি কৰা নাৰীৰ বাবে তেওঁ হৈ ৰ'ব এক আদৰ্শ। 1915 চনত গোলাঘাট জিলাৰ মহুৰা মৌজাৰ পানীদিহিঙীয়া গাঁৱত জন্ম হৈছিল আইদেউ সন্দিকৈৰ। আইদেউ হৈছে প্ৰথম অসমীয়া বোলছবিৰ নায়িকা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া কথাছবি জয়মতী। কাহিনী আমাৰ সমাজত তিৰোতাই নাট ভাওনা চাবও নাপায়, চিনেমা কৰাটো দূৰৰ কথা। সেই সময়ত জ্যোতি ককাইদেৱে চিনেমা এখন কৰিবলৈ ওলাইছিল। চিনেমাখনৰ নাম হ'ল জয়মতী। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অনুৰোধ মৰ্মে অভিনয় কৰিছিল প্ৰথম অসমীয়া কথাছবিখনত। এই প্ৰস্তাৱত সন্মতি দিছিল আইদেউৰ দেউতাকে। চিনেমাখনৰ শ্বুটিঙৰ কাম শেষ কৰি ঘৰলৈ উভতি অহাৰ পিছত সময়বোৰ একে নাছিল আইদেউৰ বাবে। সমাজখন নাছিল আইদেউৰ সৈতে। ছবিখনত আইদেউ সন্দিকৈয়ে চৰিত্ৰ ৰূপায়ণ কৰোঁতে পৰপুৰুষক বঙহদেউ বুলিছিল, যাৰ বাবে গাঁৱৰ ৰাইজে এঘৰীয়া কৰিছিল আইদেউ সন্দিকৈক। সেই সময়ত চিনেমাত অভিনয় কৰাটো অপৰাধৰ সমতুল্য আছিল। আইদেউক সমাজে ইমানেই বহিষ্কাৰ তিৰস্কাৰ কৰিছিল যে আইদেউৱে পানী খোৱা পুখুৰীত মানুহে গ'লে চোৱা বুলি ভাবিছিল। সেই সময়ত পুৰুষতান্ত্ৰিক ৰক্ষণশীল সমাজে নাৰীৰ প্ৰস্তুতি অধিক নিম্ন কৰি তুলিছিল আৰু পৰিচয় দিছিল এক ঠেক তথা নিম্ন মানসিকতাৰ। প্ৰথম অসমীয়া বোলছবি জয়মতীত নায়িকা ৰূপত আত্মপ্ৰকাশ কৰা আইদেউ সন্দিকৈ আমাৰ বাবে আদৰ্শ। কুসংস্কাৰ অন্ধবিশ্বাসত ডুব যোৱা সমাজখনৰ পৰা চিনেমা কৰিবলৈ ওলাই গৈ এক ন চিন্তাৰ এক ন পথৰ সন্ধান দিছিল পৰৱৰ্তী প্ৰজন্মক। আজীৱন উকা সেউতাৰে চিৰকুমাৰী হৈ মৃত্যুক আঁকোৱালি লয় আইদেউ সন্দিকৈয়ে। চিৰপৰিচিত এই মহিৰুহ নাৰীগৰাকী ত্যাগ আৰু সহনশীলতাৰ প্ৰতীক। এই মহিয়সী নাৰীগৰাকীয়ে 2002 চনৰ 17 ডিচেম্বৰৰ দিনা ইহলীলা সম্বৰণ কৰে অসমৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।